ভিডিঅ'ত ক্লিক কৰাৰ বাবে অশেষ ধন্যবাদ। প্ৰথমতে আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ, কিন্তু এটা ৰিকুৱেষ্ট কৰিম, আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। বহুত কষ্ট কৰি পিনি ভিডিঅ'খিনি বনাইছোঁ, এডিটিং, শ্বুটিং, ঢেৰ কিবাকিবি। যদিহে ভাল লাগে তেতিয়াহে ছাবস্ক্ৰাইব কৰিব, আৰু যদি বেয়া লাগে আনলাইক কৰিব। বছ কথা সেইটোৱে। আহকচোন আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে প্ৰথমতে মই মোৰ পৰিচয়টো দি লওঁ। মই এটি অৰুণোদয় কেন্দ্ৰ সঞ্চালক, আৰু আমাৰ দিনটোত বিভিন্ন ধৰণৰ কাষ্টমাৰ আহে, সকলোৰে বিভিন্ন ধৰণৰ কাম কাজবিলাক আমি কৰোঁ। চ' সেইবিলাকৰ এটি অৱলোকন আমি দাঙি ধৰিবলৈ যত্ন কৰোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় অনুগ্ৰহ কৰি ক্ষমা কৰিব। ৰাতিপুৱা দোকানলৈ আহিয়েই প্ৰথমজন কাষ্টমাৰ আমি পাইছিলোঁ, আমি PM কিষাণৰ EKYC কাম। গতিকে তেখেতৰ কামটো সুকলমে আমি সম্পাদনা কৰিলোঁ, আৰু লগতে কিনকিনীয়া বৰষুণ, আজি দিনটো মোটামুটি 3-4বাৰমান বৰষুণ দিছে। যিমানেই সময় বাঢ়ি গৈ আছে সিমানেই কাষ্টমাৰৰ ভিৰ লাগি গৈ আছে। এইটো হৈছে দুপৰীয়া ঠিক 10:30-11 মানৰ ভিডিঅ'। দিনটো বিভিন্ন ধৰণৰ কাষ্টমাৰ বিভিন্ন ধৰণৰ জেগাৰ পৰা আহে, সকলোৰে বিভিন্ন ধৰণৰ কাম, কাষ্ট, PRC, ইনকাম চাৰ্টিফিকেট, ড্ৰাইভিং লাইচেঞ্চ, মাটি বাৰী কাম, A to Z কি কাম ইয়াত নহয়। আজিকালিতো সকলো কাম অনলাইনে হয়। মই কাষ্টমাৰসকলৰ পৰামৰ্শ অনুসৰি তেওঁলোকক কওঁ যে মই ভিডিঅ' ব্লগিং চেনেলতে ষ্টাৰ্ট কৰিছোঁ, আপোনালোকৰ অনুমতি সাপেক্ষে ভিডিঅ'টো কৰিছোঁ, আপোনালোকে বেয়া নাপাব, এনেকৈ কৈ লওঁ। এই বাইদেউসকল আহিছিল আপোনাৰ PM কিষাণৰ EKYC সন্দৰ্ভত। মই ক'লোঁ না, আজি PM কিষাণৰ কাম আজি মোটামুটি 100-150মান কাষ্টমাৰ অকল PM কিষাণৰে আছিলে। বেলেগ কাম নোহোৱাও নহয়, তাৰ মাজতে লাৰ্ণাৰ লাইচেঞ্চ কিবাকিবি এনেকৈ থাকে। ধুনীয়াকৈ আমি কাম বনখিনি কৰিলোঁ। সকলোৰে ধুনীয়া যাৰ যেনেকুৱা কি কামত তেনেকৈ কৰি গ'লোঁ। বিভিন্ন ধৰণৰ এংগুলৰ পৰা ভিডিঅ'বিলাক শ্বুট কৰিবলৈ আমি যত্ন কৰিছোঁ। আপুনি চাব পাৰে, এইটো কেমেৰাটো মই ওপৰত থওঁ, এনেকৈ তলত থওঁ, লৰাই আমি কাম কৰিব লগা হয়, আৰু এডিটিংখিনি থাকেই। এই বাইদেউসকল আহিছিল মাটিৰ কামৰ কাৰণে, বাকী দাদাসকল আছিল PM কিষাণৰ কামৰ কাৰণে। মাটিৰ নামজাৰি কাম হৈ থাকে। নামজাৰি কি বুজাই দিছোঁ আপোনালোকক, যদিহে আপোনালোকৰ মাটিডোখৰ দেউতা ভাগৰ নামত থাকে, বাই চান্স দেউতা যদি এক্সপায়াৰ হৈ যায়, তেতিয়াতো তেওঁৰ দেউতাৰ যিসকল উত্তৰাধিকাৰী, যিসকল সম্পত্তিৰ অধিকাৰী, সেইসকললৈ মাটিখিনি ট্ৰান্সফাৰ কৰিব পাৰি। সেইটোকে নামজাৰি বুলি কোৱা হয়। সেই নামজাৰি কামখিনি হৈ আছিলে। আৰু এই দাদাজনে এখন নতুনকৈ স্কুটি কিনিছিলে। স্কুটিখনত আপোনালোকে গম পাইছেগৈ, আজিকালি ড্ৰাইভিং লাইচেঞ্চেই হওক বা গাড়ীৰ RCয়ে হওক, দ্বিতীয় অফিচৰ পৰা নাহে, প্ৰিণ্ট কৰি উলিয়াব লাগে, আৰু তাকো সেইটো ওৱান টাইম। গতিকে সেই কামটো মই তেখেতৰ কৰি আছিলোঁ। লগতে খাজানা কাম এটাও আছিলে। আজিকালি বন্ধু বান্ধৱসকল, মৌজাদাৰ অফিচত খাজানা পে'মেণ্ট নহয়। অসমৰ হয়তো কোনো জেগাত হ'ব পাৰে, কিন্তু মেক্সিমাম জেগাত নহয়, মোৰ জেগাত নহয়। গতিকে খাজানাটো অনলাইন পে'মেণ্ট কৰিব লাগে, আৰু খাজানা ৰচিদটো অনলাইন ওলায়। ফলত কি হয় গম পায়নে, বাই চান্স আপোনাৰ যদি খাজানা ৰচিদটো হেৰাই যায়, ফাটি থাকে, বা কিবাকিবি হৈ যায়, তেতিয়া আপুনি খাজানাখন পুনৰ উদ্ধাৰ কৰিব পাৰে। অনলাইনত আপোনাৰ পেন কাৰ্ড বা আধাৰ কাৰ্ড যোনটো দি পিনি আমি খাজানা পে'মেণ্ট কৰোঁ, সেইটো বস্তু মাৰি দিলে সেই বস্তু সেই ৰিচিপ্টখন আকৌ ওলাই যায়। প্ৰায় এইটো দুপৰীয়া 11-11:30 মানৰ ভিডিঅ' হ'ব। মানুহ লানি নিচিগা, ইজনৰ পাছত সিজন মানুহ আহি আছে। মোৰ ৰুমটো ইমান ডাঙৰ নহয়, 10x10 স্কুৱাৰ ফিটৰ এটা ৰুম হয়। মোটামুটি ধৰে আৰু মানুহ কাম কৰোঁ। আৰু বন্ধুসকল, মোৰ এটা স্পেচিয়েলিটি আছে, মোৰ চেণ্টাৰত আধাৰ কাৰ্ডৰ কামো হয়। প্ৰত্যেক শনিবাৰে আধাৰ কাৰ্ডৰ কাম আমি কৰোঁ, আৰু আগন্তুক শনিবাৰে মই ভিডিঅ' শ্বুট কৰিবলৈ যত্ন কৰিম। আৰু যোনসকল বন্ধু বান্ধৱে এতিয়ালৈকে ভিডিঅ'টো চাই আছে, তেওঁলোকক অশেষ ধন্যবাদ। আৰু মই আপোনালোকক ৰিকুৱেষ্ট নকৰোঁ যে ছাবস্ক্ৰাইব কৰক বুলি। যদিহে আপোনালোকৰ কণ্টেণ্টবিলাক ভাল লাগিছে, আমাৰ কষ্টবিলাক ভাল লাগিছে, আপোনালোকে অট'মেটিক ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ। যিমানে সময় পাৰ হৈ গৈছে সিমানে কাষ্টমাৰৰ সোঁত লাগি গৈ আছে। মেজৰিটি অফ দি কাষ্টমাৰ PM কিষাণৰ EKYC কাৰণে আহিছিলে। মই ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ, PM কিষাণৰ EKYC কি, PM কিষাণ কি, মই বুজাই দিছোঁ আপোনালোকক। বন্ধু, PM কিষাণ সন্মান নিধি নামৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটি স্কীম আছে, যোনটো স্কীমৰ অধীনত আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো কৃষকক বছৰেকত 3বাৰ এটি সাহাৰ্য দিয়ে, 2000 টকাকৈ। সেই সাহাৰ্যটো মেইন উদ্দেশ্যটো হৈছে খেতিত সাৰ, অন্যান্য যাৱতীয় বস্তু বাহানিবিলাক কিনিবৰ কাৰণে যিটো খৰচ হয়, সেই খৰচটোৰ কাৰণে এটি কিবা এটা ইনিচিয়েটিভ দিয়ে। আৰু সেই বস্তুটো পাবলৈ হ'লে EKYC কি, ন' ইয়ৰ কাষ্টমাৰ KYC। সেই KYCটো ফিংগাৰ প্ৰিণ্ট যোগেদি বায়'মেট্ৰিক কৰি পিনি আমি লওঁ কাষ্টমাৰসকলক। আৰু আপোনালোকো যদি, যোনসকলে ভিডিঅ'টো চাই আছে, আপোনালোকো যদি PM কিষাণ সন্মান নিধি যদি কেনেবাকৈ পইচা পায়, এইটো KYC ওচৰৰ CSC চেণ্টাৰত গৈ পিনি কৰি ল'ব। 20 টকা বা 15 টকা খৰচ হয়, এইটো আপোনালোকে কৰি ল'ব। বন্ধুসকল, দিন পাৰ হৈ গৈ আছে, কাম কৰি আছোঁ, বিভিন্ন ধৰণৰ কাষ্টমাৰ আহি গৈছে। বন্ধুসকল, মোৰ যোনটো চেণ্টাৰ, CC চেণ্টাৰ যোৰহাট জিলাত অৱস্থিত। যোৰহাট জিলাৰ কোন জেগাত আপোনালোকে যদি ক'ব পাৰে, মই তেখেতৰ নামটো নেক্সট ভিডিঅ'ত উল্লেখ কৰিম। প্লিজ অকণমান গেছ কৰকচোন।
ইয়াত মানে ধৰক মোৰ দোকান দিয়া আজি প্ৰায় মোটামুটি 4-5 বছৰ হৈ গৈছে মই কৰোনা লকডাউনৰ ঠিক পাছৰ পৰাই দোকান ষ্টাৰ্ট কৰিছিলোঁ কথাটো এনেকুৱা আছিলে মই প্ৰথম মই BSc পাছ আউট আছিলোঁ মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিয়েই আপুনি বিশ্বাস কৰক কলেজ ড্ৰেছতে এখন নেট কেফেত মই সোমাই দিছিলোঁ যে দাদা মোক আপুনি প্লিজ কামত ৰাখিব নেকি মোক ডাইৰেক্ট নাৰাখোঁ বুলি ক'লে ৰিজেকশ্যন কৰিলে চ' সেই কথাটোৱে ক'ৰবাত নহয় ক'ৰবাত মোৰ অকণমান হৃদয়ত চুই গ'ল তেতিয়া মই সেইদিনাখনেই মই ভাবিছিলোঁ সেই মনত ৰাখিব দেই সেইদিনা মই কলেজ ড্ৰেছত আছিলোঁ কলেজ মানে লাষ্ট ছেমিষ্টাৰ এক্সাম দি পিনি ওলাই আহিছিলোঁ তেতিয়াই ভাবিলোঁ যে জীৱনত কিবা এটা নহয় কিবা এটা নিজৰ ভৰিত থিয় হোৱাকৈ কাম এটা কৰিমেই আৰু বন্ধুসকল আজি নাজানো কিমান দূৰ সফল হ'লোঁ কিমান দূৰ বিফল হ'লোঁ কিন্তু এইটো ঠিক যে নিজৰ ভৰিত নিজে থিয় হ'লোঁ আৰু দেশে দহে দুই এজনে হয়তো আমাক চিনি পাইছে কথাটো তেনেকুৱা ধৰণৰ আপোনালোকেও যদি নিজৰ কিবা এটা লক্ষ্য থাকে কিবা এটা উদ্দেশ্য থাকে সেই উদ্দেশ্যত উপনীত হ'বলৈ হ'লে নিশ্চয় কষ্ট কৰিব লাগিব কষ্টৰ কোনো বেলেগ উপায় নাই শ্বৰ্টকাট নাই অকল দোকান বুলিয়ে নহয় যিকোনো ক্ষেত্ৰত চাকৰি হওক কিবা কিবি হওক কষ্ট কৰিবই লাগিব কষ্টৰ ফলটো এদিন নহয় এদিন আমি সকলোৱে পামেই দিন বাগৰি গৈ থাকিল সময় বাগৰি গৈ আছে তেনেকুৱাতে মানে কাষ্টমাৰ পূৰা ভিৰ হৈ গ'ল এইটো যোনটো এংগলত মই কেমেৰাটো ৰাখিলোঁ এই এংগলটো অকণমান বেয়া পাছতহে মই গম পালোঁ এই ডোখৰত মই কাইলৈৰ পৰা কেমেৰাটো নাৰাখোঁ আৰু মানে সন্মুখত অকণমান ডেস্কখন দীঘলকৈ ওলাই আছে সেই ডেস্কখনে মেক্সিমাম ভিডিঅ'টোৰ পাৰ্টটো লৈ লৈছে বাকী যে কি নহওক এইবিলাক বস্তু শিকি আছোঁ চাই আছোঁ কৰি আছোঁ আপোনালোকৰ সহায় সহযোগিতা পালে নিশ্চয় কোৱালিটি আৰু ইম্প্ৰুভ হ'ব গতিকে ভিডিঅ'বিলাক যদি ভাল লাগে ছাবস্ক্ৰাইব নিশ্চয় কৰিব বুলি আশা কৰিলোঁ আৰু বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰি দিব বন্ধুসকল মোৰ চেণ্টাৰটোৰ ওচৰতে এখন আমাৰ চাৰ্কুল অফিচটো আছে তাৰ লগতে এখন CBSC হায়াৰ ছেকেণ্ডেৰী কলেজ আছে লগতে এখন গভৰ্ণমেণ্ট গাৰ্লছ কলেজ আছে আমাৰ হস্পিটেলখন আছে মুঠতে চৰকাৰী কেন্দ্ৰ দুই এটা আছে গতিকে সেই সকলো গোটেই কাষ্টমাৰখিনি মই পাওঁ ভাগ্যক্ৰমে আৰু মই এটা কথা কওঁ মই কাষ্টমাৰ লগত সদায় সৎব্যৱহাৰ কৰোঁ সদায় ভগৱান মানুহ কাষ্টমাৰ সেইকাৰণে হয়তো কাষ্টমাৰসকলেও মোক ভাল পায় চ' সেয়ে বন্ধুসকল ষ্টে টিউন উইথ আছ আমাৰ লগত আমাৰ ভিডিঅ'বিলাক চাই থাকক যদি ভাল লাগে আমি সদায় কণ্টিনিউ কৰি থাকিম থেংক ইউ